Hey guys, আজি আহি গলো এয়াৰপৰ্ট জীৱনৰ প্ৰথমবাৰ কাৰণে আজি এয়াৰপৰ্টত আহিলো আৰু খুব ভাল লাগিছে দেই মানে ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে গোটেই লগত আহিছে মোৰ একচুয়ালি কেৰালা যায় আৰু হেন দুটা আহিছে দুটা যাব আৰু সৰু ছোৱালীজনী যাব চাওক ইয়া আৰু এয়াৰপৰ্ট খুব ধুনীয়া আচলতে এইবিলাক গাইস এইবিলাক চাওক তো মানে হেৰু কেনেকৈ বলটো ফিটিং কৰি ইমান ধুনীয়াকৈ বনাইছে গোটেই এইবিলাক গছনি উঠিছে সৰু সুৰা এইফালে মূৰ্তি দুটাও দেখিছিলোঁ ওচৰত যাব লাগিব যামা সেই নিতুল সেইটো দেখোন ই আমাৰ ড্ৰাইভাৰ ইয়াৰ কৃপাতে আহি ইয়াত পালোহি আৰু এতিয়া গৈ আছো মূল দুৱাৰলৈ ইণ্ডিগো ৰিজাৰ্ভেশ্যন টিকেটিং এইবিলাক আচলতে খুব ধুনীয়া এইবিলাক চাওক এতিয়া মোৰ লগৰকেইটা গৈ আছো খুব ভাল লাগিছে আচলতে এইবিলাক চাওক খুব সুন্দৰ খুব ধুনীয়াকৈ আচলতে বনাই আছে এইবিলাক এয়াই হ'ল ডিব্ৰুগড় এয়াৰপৰ্ট গাইছ আজি ইয়ে যাব ফ্লাইটত প্ৰথমবাৰ যাব হেনো বোলে প্ৰথমবাৰ ফ্লাইটত উঠিবহি আজি সেইকাৰণে এটা অনুভৱটো হৈছে কেনেকুৱা লাগিছে ক মজা লাগিছে কেনেকুৱা লাগিব সিজিয়া পাই যাবি আৰু সেইবিলাক ভালকৈ 10 টকা পইচা উলিয়াই থবি নহ'লে প্ৰব্লেম হে এই ড্ৰাইভাৰবিলাক আৰু ইও যাব ই বাৰু আগতে উঠিছে বাৰু হ'লেও ইমান ময়ো যামগৈ বুলি অলপ নাৰ্ভাছ হৈ আছে সিও ডিব্ৰুগড় এয়াৰপৰ্ট আহিছোঁ প্ৰথম এয়াৰপৰ্ট যামগৈ বুলি অঁ এইও যাব একদম মানে কেৰেলাত পঢ়িম বুলি কৈছে এবাৰ এতিয়া আমি শুভেচ্ছা জনাইছোঁ আৰু ভালকৈ যাওক গৈ পাওক বাই বাই এয়াৰপৰ্ট আৰু দেই বাই বাই এতিয়া ঘৰত যাব ভাল লাগিল যথেষ্ট এয়াৰপৰ্টটো চালোঁ আৰু এতিয়া গাড়ীত সোমালোহি আৰু এইটো এয়াৰপৰ্টটো ওকে এতিয়া যাব লাগে হোটেলত কি কৰিব বাৰু ভোকো লাগিছে অলপ সোমাই লওঁ আমি এতিয়া অৰুণীয়াহাটে পাইছোঁ ডিব্ৰুগড় কৰিছে বেছি নোহোৱা নাই চাই লওক এইয়া ডিব্ৰুগড় অৰুণীয়াহাটে এই আহি আছোঁ আৰু ভুল হ'ল তলতে গ'লেও হ'ব বাৰু খালি বেলেগ আছে মানুহে আহিব তললৈ দেখা দিবি তললৈ দেখা দিলে হৈ গ'ল সেইখন উৰণীয়াহাটে কিমান দীঘল মানুহ এতিয়া অলপ ফটো চটো মাৰিলোঁ অৰুণীয়াহাটে নতুনকৈ আহিছোঁ যিহেতু
হে গাইজ সোমাই আছো গাইজ এয়া আহি সোমাই আহিলোঁ আমি প্ৰথম এয়াই পূৰ্ণ জগন্নাথ মন্দিৰ মোৰ পাৰ্টনাৰকেইটাই হেৰাই থাকিলে ভিডিঅ' বনাবলৈ গৈ এইকেইটা চেলফি ন ক'ৰবাত উল দিয়া শুনিছিলোঁ যে বিয়া বাৰু হৈছে নেকি অঁ এই মানুহখিনি কেলে ইমান হেৰিয়ে এতিয়া এওঁলোকে সাষ্টাংগে সেৱা কৰিছিলে কিবা কামনা কৰিছে তেওঁলোকে বিয়া বাৰু পাতিছে ক'ব পৰা নাই আপোনালোক টোটেল সম্পূৰ্ণ এটা ভিউ দিব চেষ্টা কৰিছোঁ দেই অলপ ৰ'ব নিশ্চয় নিকুঞ্জৰ কাণত বোলে তই যি কয় হেনো এইটো হেৰি হয় এই মানুহজন চব ফটো মাৰিব ফটো মাৰো এজন এই ভিডিঅ'